সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰ্দাপনক লৈ উৎসাহিত হামৰেনবাসী। বুকাজান প্ৰিয়ংকা লজত নিৰ্বাচন পৰিচালনা কমিটিৰ সন্দৰ্ভত বিজেপিৰ বৈঠক। মাইলু গড় কাপ্তানি পথৰ ওপৰতে অবৈধভাৱে বহিছে মাইলুৰ সাপ্তাহিক গুড়ৰ বজাৰ। নমস্কাৰ, মই সঞ্চয়তা তেৰনপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। পশ্চিম কাৰ্বি আংলঙত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰ্দাপনক লৈ পশ্চিম কাৰ্বি আংলঙৰ জনতাৰ লগতে বিজেপি নেতা তথা কৰ্মকৰ্তাসকলৰ মাজত প্ৰবল উৎসাহৰ ঢল বৈছে। অতুৎসাহী বিজেপিৰ কৰ্মকৰ্তাসকল এই লৈ যুদ্ধকালীন তৎপৰতাৰে মন্ত্ৰী দুগৰাকীক আদৰিবলৈ যথাসম্ভৱ প্ৰস্তুতি প্ৰায় হৈ উঠিছে। মন্ত্ৰী দুগৰাকীয়ে হামৰেন, বৈঠালাংছৰ ডংকা মুকামত শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ 6খনকৈ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। পিছপৰা পশ্চিম কাৰ্বি আংলঙত বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ মাজত ৰঙালী বিহুৰ উৎসাহ দুগুণে বাঢ়ি গৈছে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দৰে অতিশয় গুৰুত্বপূৰ্ণ মন্ত্ৰী দুগৰাকীয়ে একেলগে কাৰ্বি ভূমিত উপস্থিত হ'ব। তাকো 6খনকৈ শিক্ষা আৰু স্বাস্থ্য শিতানত আধাৰশিলা স্থাপন কৰিব। এই সন্দৰ্ভত আমাৰ কাট নিউজ চেনেলৰ সংবাদদাতাৰ আগত পশ্চিম কাৰ্বি আংলঙৰ বিজেপি কমিটিৰ সভাপতি অৰুণ তেৰাঙে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৈঠালাংছত পাব্লিক অডিটৰিয়াম হল, ডংকা মুকামত ছায়েন্স কলেজ, BEd কলেজ আৰু হামৰেনত পলিটেকনিক কলেজ, 200খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়, জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব। অহাকালিলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল তেখেতৰ লগতে আমাৰ বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি মাননীয় ৰঞ্জিত দাস আমাৰ কাৰ্বি আংলং তথা পূব আৰু পশ্চিম কাৰ্বি আংলং এদিনীয়া তেওঁলোকে প্ৰগ্ৰাম এটা ঠিক কৰিছে। কিয়নো যোৱা বাই ইলেকশ্যনত দলে তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিত্তমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দি থৈ গৈছে সেই প্ৰতিশ্ৰুতি হিচাপতে অহাকালিলৈ তেওঁলোকে এটা ফাউণ্ডেশ্যন লেআউট কৰিবৰ কাৰণে প্ৰগ্ৰামটো স্থিৰ কৰা হৈছিল। গতিকে আমাৰ পশ্চিম কাৰ্বি আংলং তেওঁলোকে যিটো বাই ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিয়া 6খন আঁচনি তেওঁলোকে অহাকালিলৈ ইয়াত শুভ উদ্বোধনী কৰিব। 1 নম্বৰ ধৰক 200 বেডেড হস্পিটেল হামৰেন আৰু পলিটেকনিক কলেজ হামৰেন আৰু আপোনাৰ BEd কলেজ হামৰেন আৰু ডাইট কলেজ এই হামৰেন আৰু ছায়েন্স কলেজ এই ডংকা মুকামত আৰু য'ত আমাৰ অহাকালিলৈ মুঠ মিটিং হ'ব তথা বৈঠালাংছত এলেকাত এটা পাব্লিক অডিটৰিয়াম তেওঁলোকে অহাকালি শুভ উদ্বোধনী আৰম্ভ কৰি থৈ। সাধাৰণতে এটা সময়ত মন্ত্ৰী বৰ্জিত হামৰেন চহৰত এইবাৰ বিগত বৈঠালাংছ বিধায়িনী সমষ্টিৰ বাই ইলেকশ্যনৰ সময়ৰ পৰাই গুৰুত্ব বাঢ়ি অহা পৰিলক্ষিত হৈছে। সম্প্ৰতি বিশেষকৈ আগন্তুক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে মন্ত্ৰী দুগৰাকী এই পৰ্দাপনে পশ্চিম কাৰ্বি আংলং বিজেপি নেতা তথা কৰ্মীসকলক উৎসাহী কৰি তুলিছে। বুকাজানৰ প্ৰিয়ংকা লজত 6 মেৰ দিনা পুৱা ভাৰতীয় জনতা পাৰ্টিৰ বুকাজান বিধায়িনী সমষ্টিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচন পৰিচালনা কমিটিৰ সন্দৰ্ভত আলোচনা হয়। বাবুল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত আগন্তুক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিধায়িনী সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টিত নিৰ্বাচন সুস্থভাৱে তথা নিয়ৰীয়াকৈ সম্পন্ন হ'বৰ বাবে 33 গৰাকী সদস্যক অন্তৰ্ভুক্তি কৰি নিৰ্বাচন পৰিচালনা কমিটি গঠন কৰে। নিৰ্বাচন পৰিচালনা কমিটি গঠন কৰা বৈঠকত মুখ্য অতিথি হিচাপে যোগদান কৰি বুকাজানৰ বিধায়ক ডাক্তৰ নুমিল মমিনে কয় যে নিৰ্দিষ্ট সমষ্টিৰ দায়িত্ব পৰা সকলো সদস্যই নিজা নিজা সমষ্টিৰ কাম বুলি ভাবি দায়িত্ব পালন কৰিব লাগে। সেইকাৰণে সেইটো যাতে জামেলাটো নহয়, বিজেপিয়ে যাকে টিকেট নিদিয়ক আমাৰ উদ্দেশ্য এটাই, আমি ইয়াতে ভাৰতীয় জনতা পাৰ্টিক জিকাব লাগিব আৰু ভোট ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব। গতিকে এইটো উদ্দেশ্য আমি ল'ব লাগিব। মই কাৰ মানুহ, সি কাৰ মানুহ, ই কাৰ লগত আছে, সব মানুহ 20টা 22টা টিকেট বিচাৰিছে মানুহ, কোনোবাটো কাৰোবাৰ লগত ভাল হ'ব, নেচাৰেল বস্তু।
সেইটোতো কোনো কাৰণে বাধা দিব নোৱাৰে 22টা মানুহৰ লগত 22টা টিকেট উল্লেখ্য বিজেপিৰ এই বিশেষ বৈঠকত বিডিচিৰ অধ্যক্ষ ফিলিপ তেৰন হৰুপথাৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ আহ্বায়ক লৰেন্স তেৰন বুকাজান নিৰ্বাচনী পৰিচালনা কমিটিৰ আহ্বায়ক বাবুল দাস বৰজান নিৰ্বাচন পৰিচালনা কমিটিৰ আহ্বায়ক মোহন তিমুঙকে ধৰি বুকাজান বিধায়নী সমষ্টিৰ অন্তৰ্গত 5টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচন পৰিচালনা কমিটিৰ আহ্বায়কসকলে দলীয় বৈঠকত অংশগ্ৰহণ কৰে বিগত সুদীৰ্ঘ বছৰ ধৰি পশ্চিম কাৰ্বি আংলঙৰ মাইলু গড় কাপ্তানি পথৰ ওপৰতে অবৈধভাৱে বহি আহিছে মাইলুৰ সাপ্তাহিক গুড়ৰ বজাৰ একাংশ মধ্যভোগী দালালৰ পৃষ্ঠপোষকতা আৰু স্বাৰ্থসিদ্ধিৰ বাবে গড় কাপ্তানি পথৰ ওপৰতে এইদৰে বহিবলৈ সম্ভৱ হৈছে গুড়ৰ বজাৰ আৰু এই বজাৰৰ বাবে চূড়ান্ত দুৰ্ভোগ ভোগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী শিক্ষক ৰোগীৰ লগতে সৰ্বসাধাৰণ ৰাইজ পশ্চিম কাৰ্বি আংলং মাইলু সাপ্তাহিক বজাৰত একাংশ মধ্যভোগী দালালৰ দপদপনিয়ে বহু সময়ত চৰম হাৰাশাস্তিৰ কাৰণ হৈ আহিছে সৰ্বসাধাৰণ ৰাইজ সেই সাম দালালে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে অতি কৌশল ভাগত প্ৰতি সপ্তাহত গড় কাপ্তানি পথৰ ওপৰতে এই সাপ্তাহিক বজাৰখন বহে উল্লেখ্য যে এই বজাৰ বহা দিনা হলে ছাত্ৰ-ছাত্ৰী শিক্ষকসকলৰ স্কুললৈ যোৱা কাৰ্যকে ধৰি সিৰিয়াছ ৰোগী আৰু সৰ্বসাধাৰণ ৰাইজৰ হস্পিটেললৈ যোৱা বা অন্য ঠাইলৈ যোৱা কাৰ্য যিমানে জৰুৰী নহওক কিয় উক্ত গড় কাপ্তানি পথৰে কোনোৱে যাতায়াত কৰিব নোৱাৰে হস্পিটেলৰ জৰুৰী সেৱা এম্বুলেন্স 108 সেৱা আদি যিমানেই জৰুৰী নহওক এই পথৰে সাপ্তাহিক বজাৰৰ দিন হলে এই পথৰে সহজভাৱে যাব নোৱাৰি সাধাৰণ ৰাইজে জলাকলা খাবলগীয়া হয় সেয়ে স্থানীয় কৃষক সচেতন ব্যক্তিসকলে জিলা পৰিষদে আবণ্টন দিয়া ভূমি ভাগতে এই সাপ্তাহিক বজাৰখন বহুৱাবলৈ দাবী কৰি আহিছে যদিও একাংশ মধ্যভোগী দালালৰ বাবে বজাৰ পৰিচালনা সমিতিয়ে বজাৰ স্থানান্তৰ কাৰ্য সম্ভৱ হৈ উঠা নাই বুলি বজাৰ সমিতিয়ে অভিযোগ উত্থাপন কৰিছে এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Royal Enfield dealers, first time in Karbi Anglong. Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480. District, Karbi Anglong, Assam. Contact for service 78961 69017. For sale 78961 69021. You can also contact at landline 03675246448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্জ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্জ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্জ ৱাটাৰ Netrajoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ফেসবুকত ভুৱা নামেৰে নিজৰ পৰিচয় দি এগৰাকী নহয় দুগৰাকী নহয় মুঠ 24 গৰাকী যুৱতীৰ হৈতে প্ৰেম লাভ কৰি বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰেমিকজন সম্প্ৰতি ৰঙাঘৰৰ আলহী হৈছে বিনি আমিন নামৰ যুৱকজন নিজকে ডাক্তৰ বিক্ৰম হৈকিয়া আৰু কাৰ্বি আংলং বৈঠালাংছৰ চিকিৎসক বুলি পৰিচয় দিছিল নিজকে ডিফু আৰক্ষী থানাৰ অন্তৰ্গত বাবু নুসালৰ পুত্ৰ বিনি আমিন ফেসবুকত ভুৱা ডাক্তৰ বিক্ৰম হৈকিয়া নামেৰে 24 গৰাকী যুৱতীক বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰবঞ্চক গৰাকী প্ৰকৃততে নগাঁও আৰু মৰিগাঁৱৰ আৰপি কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভে
ফেসবুক প্ৰিয় যুৱতীসকল এতিয়াৰে পৰা সাৱধান হ'বৰ হ'ল কোন প্ৰবঞ্চকে কি ভুৱা নামৰ পৰিচয়েৰে যুৱতীসকলৰ হৈতে প্ৰেম লাভ কৰে বিবাহৰ প্ৰস্তাৱ দিয়ে কোনে জানে নিজকে ডাক্তৰ বিক্ৰম হৈকিয়া বুলি পৰিচয় দি 24 গৰাকীৰ হৈতে প্ৰেম লাভ কৰি বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰবঞ্চক বিনি আমিনক অৱশ্যে যোৱা 5 মেৰ দিনা ৰঙা ঘৰৰ আলহী হ'ল কোৰপৰা তেওঁলোক এছ কৈছে কি কাৰণে তেওঁলোকে বিতং তথ্যটো আপোনাৰ জানিব বিচাৰিছোঁ তেওঁৰ নাম বিনি আমিনে তেওঁ জুৰীয়া ঘৰ নগাঁৱত তেওঁ নিজৰ ফলছ এটা ফেচবুক একাউণ্ট খুলি ডক্টৰ বিক্ৰম শইকীয়া নাম দি পেলাই তেওঁৰ আচল নাম বিনি আমিনে তেওঁ ডক্টৰ বিক্ৰম শইকীয়া নাম দি পেলাই এটা ফলছ ফেচবুক একাউণ্ট খুলি পেলাই তেওঁ বিভিন্ন ধৰণৰ প্ৰায় 24 গৰাকী যুৱতীক আকৰ্ষণ কৰি বিয়া কৰাৰ প্ৰস্তাৱ দিয়ে তেওঁ নিজকে বৈঠালাংছু গভৰ্ণমেণ্ট হস্পিটেলৰ ডক্টৰ বুলি পৰিচয় দিছিলে কিন্তু প্ৰকৃততে সেয়া সত্য নহয় তেওঁ অৰিজিনেল ঘৰ ক'ত তেওঁ অৰিজিনেল তেওঁৰ ঘৰ জুৰীয়া নগাঁও এতিয়া আপোনালোকে ক'ৰ পৰা এৰেষ্ট কৰিছে আমি তেওঁক ইয়াতে এৰেষ্ট কৰিছোঁ ধৰি অনাৰ পিছতে আমি তেওঁৰ বিষয়ে তদন্ত কৰি আমি ডিটেইলছ পালোঁ যে তেওঁ এই অপৰাধ কৰাটো হয় আমি ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ আজি তেওঁক আমি আদালতলৈ পঠাম পুনৰ তেওঁক সোধপোছ কৰিবলৈ আনিম তাৰপিছতে যোৱা 4 মেৰ দিনা গুৱাহাটীৰ এগৰাকী চিকিৎসকে ডিফু আৰক্ষী থানাত দিয়া অভিযোগৰ ভিত্তিত ডিএছপি মুজাফৰ হুছেইন প্ৰাথমিক তদন্তৰ নিৰ্দেশ দিয়ে এই নিৰ্দেশ মৰ্মে মানজা আৰক্ষীয়ে অভিযান চলাই ডাক্তৰ বিক্ৰম হৈকিয়া উফে বিনি আমিনক গ্ৰেপ্তাৰ কৰে অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ কেইবাগৰাকী সদস্যই ইউনিয়নৰ পৰা স্বেচ্ছাই নিজৰ পদৰ পৰা অব্যাহতি লৈছে বিগত কেইবাদিন ধৰি ইউনিয়নৰ ভিতৰ চৰাত ব্যাপক খেলিমেলিৰ বাবে তেওঁলোকে এই সিদ্ধান্ত লোৱা বুলি মুকৰাং বে থং তেৰন ৰোহিত দেৰা ৰুনমে দেৰা ৰাকেশ ইংটি জিৰচং তেৰাং মিৰ্জেং বে আদি 7 গৰাকী সদস্যই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ